নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাই মই আজি উপস্থিত আছোঁ ৰাংচালি সোণাৰী মায়ামৰা সমাজৰ শ্ৰীমদ ভাগৱত পাঠ দেখিছে ৰাস্তাৰে ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা সম্পূৰ্ণ সকলো যুৱক যুৱতী বয়সস্থ সকলোৱে ধৰ্মীয় সাজ পোছাক পৰিধান কৰি অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে। আমি লখিমপুৰৰ পৰা আমন্ত্ৰণ কৰি না জগত কন্যা বাপজনক আমি আমাৰ নামঘৰৰ ভিতৰলৈ আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ অনিৰুদ্ধদেৱ বঁটাপ্ৰাপ্ত শ্ৰীযুত কুলধৰ দাস ডাঙৰীয়া, লগতে আমাৰ অঞ্চলৰে বয়োজ্যেষ্ঠ গাঁওবুঢ়া শ্ৰীযুত ৰূপৰাম বৰুৱাদেৱক আমি আমাৰ নামঘৰ প্ৰাংগণৰ ভিতৰলৈ আমি আদৰণি জনাইছোঁ। ধন্যবাদ। দ্বিতীয় দিনা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। আমি মই সুধিব বিচাৰিছোঁ যে বৰ্তমান সময়ত তুমি এজন চৰ্চিত ভাগৱত পাঠ যদি কৰা, তুমি ইউটিউবতে বা সমগ্ৰ অসমত তোমাৰ চিনাকিটো আছেই, ক'ত কেনেকৈ কৰিলে আৰু আমাক জনাব লাগে। প্ৰথমতে মোৰ আৰম্ভণি হৈছিলে তেলাহী, মৰিগাঁও তেলাহী। তেখেতসকলে মোক অকণমান আগবঢ়াই যোৱা সুযোগ এটা দিলে, সেইবাবে তেখেতলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেনেকৈ সেই অনুষ্ঠানটোৰ পৰা বাঢ়ি বাঢ়ি গৈ এতিয়া মই এই ৰাংচালি পাইছোঁহি আৰু আজি এই দ্বিতীয় কাৰ্যসূচী মোক দ্বিতীয় কাৰ্যসূচীত মাতিছিলে। এতিয়া মই আহিছোঁ, মই এতিয়া যাম আৰু আপোনালোকে শুনিব। আৰু এই ইয়াত আহি খুব ভাল লাগিছে, মানুহৰ আমাৰ ৰাইজৰ কিমান মৰম। গুৰুজনাই কৈ গৈছে যে ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰতবৰ্ষী। তেনে এখন ভাৰতবৰ্ষত আহি আমি হৰিনাম পাইছোঁ, আমাৰ সৌভাগ্য। এই সৌভাগ্যটো নতুন প্ৰজন্মসকলেও আঁকোৱালি ল'লে আমাৰ প্ৰিয় দৰ্শন ডেকাৰ দৰে ভাগৱত ভাৰতত আচৰণ কৰিলে সকলোৰে মংগল হ'ব। সেই কামনাৰে আপোনালোকৰ এই অনুষ্ঠানৰ জৰিয়তে আমি সকলোলৈকে আহ্বান জয় কৃষ্ণ। ইয়াতে এটা বৰ ধুনীয়া পদ কৈ গ'ল যে যিসকলে দিনটোৰ ভিতৰত এবাৰ কৃষ্ণ নাম স্মৰণ কৰিছে তেওঁৰ জীৱনটো সিদিনাখন অথলে নগ'ল, আয়ুসটো অথলে নগ'ল। এনেকুৱা ধৰণৰ 24 ঘণ্টা এটা দিন পোৱাৰ পিছতো যিসকল মনুষ্যই এবাৰো কৃষ্ণ নাম মনত নেপেলালে, স্মৰণ নকৰিলে, তেওঁলোকৰ আয়ুসটো জয় ভাগৱতৰ জয়, জয় ভাগৱত প্ৰেমীৰ জয়, জয় কৃষ্ণৰ জয়।
নেয়া শব্দটো ক'লে শুনি ভাল পায় তাতে আনন্দ কৰে